বেয়া নুশুনিবা। ওম শান্তি। আজিৰ মুৰলি 20 তাৰিখ 6 মাহ 2020। বাবাই কৈছে, মৰমৰ সন্তানসকল, তোমালোকৰ সময় বহুত মূল্যৱান হয়, সেইবাবে অদৰকাৰী কথাত নিজৰ সময় নষ্ট নকৰিবা। প্ৰশ্ন: মনুষ্যৰ পৰা দেৱতা হ'বৰ কাৰণে পিতাৰ কোনটো শ্ৰীমত প্ৰাপ্ত হৈছে? উত্তৰ: সন্তানসকল, তোমালোকে যিহেতু মনুষ্যৰ পৰা দেৱতা হ'বাগৈ, গতিকে কোনো আক্ষৰিক স্বভাৱ থকা উচিত নহয়। কাৰোৰ প্ৰতি ক্ৰোধ কৰিব নালাগে, কাকো দুখ দিব নালাগে, কোনো ধৰণৰ অদৰকাৰী কথা কাণেৰে শুনিব নালাগে। পিতাৰ শ্ৰীমত হৈছে বেয়া নুশুনিবা। ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. জ্ঞানৰ কথাৰ বাহিৰে অন্য কোনো কথা মুখেৰে উচ্চাৰিত হ'ব নালাগে। পৰচৰ্চা পৰনিন্দাৰ কথা কেতিয়াও শুনিব নালাগে। মুখেৰে যাতে সদায় ৰত্ন উচ্চাৰিত হৈ থাকে, পাথৰ অৰ্থাৎ উদ্বচন নহয়। 2. সেৱাৰ লগতে স্মৃতিৰ যাত্ৰাত থাকি নিজকে নিৰোগী কৰি তুলিব লাগে। অবিনাশী চিকিৎসক স্বয়ং ভগৱানক আমি পাইছোঁ 21 জন্মৰ কাৰণে নিৰোগী কৰি তুলিবলৈ। এইটো নিচাত বা আনন্দত থাকিব লাগে। বৰদান: স্মৃতিৰ যাদু মন্ত্ৰৰ দ্বাৰা সৰ্বসিদ্ধি প্ৰাপ্ত কৰোঁতা সিদ্ধিস্বৰূপ হোৱা। শ্লোগান: ছেকেণ্ডত বিস্তাৰক সাৰ ৰূপত সমাহিত কৰি লোৱা, অৰ্থাৎ অন্তিম চাৰ্টিফিকেট লোৱা। ওম শান্তি।